হাই বিউটি, আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো IMC কি হয় আপোনালোকে জানিব পাৰিব, কিয়নো বহুতে হয়তো ভালকৈ নাজানে যে IMC কি হয়। IMCৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈ চাব। IMCৰ ফুল নেম হৈছে ইণ্টাৰনেশ্যনেল মাৰ্কেটিং কৰ্পোৰেশ্যন প্ৰাইভেট লিমিটেড। IMCৰ হেড অফিচ হৈছে লুধিয়ানা, পাঞ্জাৱত। 2007 চনৰ 7 এপ্ৰিলত MD মিষ্টাৰ অশোক ভাটিয়াই স্থাপন কৰিছিলে। IMC এটা MLM ডাইৰেক্ট চেলিং কোম্পানী হয়, যিয়ে আমাক 100% হাৰ্বেল, আয়ুৰ্বেদিক, অৰ্গানিক প্ৰডাক্ট প্ৰদান কৰে। ইয়াৰ সকলো প্ৰডাক্ট 100% কোৱালিটি প্ৰডাক্ট হয়, সেইকাৰণে সকলো প্ৰডাক্টৰে 100% গেৰেণ্টি দিয়া হয়। IMCৰ প্ৰডাক্টসমূহত কোনো ধৰণৰ জীৱ-জন্তুৰ চৰ্বি, সাৰ ব্যৱহাৰ কৰা নহয়। IMCৰ প্ৰডাক্টসমূহ সকলোৱে ব্যৱহাৰ কৰিব পাৰে, কিয়নো IMCৰ প্ৰডাক্টসমূহৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই। ইয়াৰ সকলো প্ৰডাক্ট বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয়। লগতে IMC ইণ্ডিয়ান আয়ুৰ্বেদিক GMP চাৰ্টিফাইড হয়। তাৰ উপৰিও GPP, ISO 9001:2008, FICCI হালাল চাৰ্টিফাইড হয়। IMC বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যও হয়। IMCৰ লগত বহুত ডাঙৰ বৈজ্ঞানিক ডক্তৰ জড়িত হৈ আছে। IMCত আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সকলো ধৰণৰ বস্তু পোৱা যায়, যেনে স্কিন কেয়াৰ, পাৰ্চনেল কেয়াৰ, বেবী কেয়াৰ, হেল্থ কেয়াৰ, এগ্ৰিকালচাৰ, হোম কেয়াৰ আৰু ফুড প্ৰডাক্টছ পোৱা যায়। স্কিন কেয়াৰৰ ভিতৰত বিভিন্ন ধৰণৰ ক্ৰীম, ফেচ, পাৰ্চনেল কেয়াৰৰ ভিতৰত বডি স্প্ৰে, হেণ্ড ৱাছ ইত্যাদি পোৱা যায়। বেবী কেয়াৰৰ ভিতৰত বেবী চপ, বেবী ক্ৰীম আদি পোৱা যায়। হেল্থ কেয়াৰৰ ভিতৰত বিভিন্ন ধৰণৰ জুইচ, টেবলেট আদি পোৱা যায়। হোম কেয়াৰৰ ভিতৰত যেনে কাপোৰ ধোৱা, বাচন ধোৱা আদি পোৱা যায়। ফুড প্ৰডাক্টছৰ ভিতৰত বিভিন্ন ধৰণৰ বিস্কুট, বিভিন্ন ধৰণৰ মছলা আদি পোৱা যায়। এগ্ৰিকালচাৰৰ ভিতৰত খেতিত দিয়া অৰ্গানিক প্ৰডাক্টছ পোৱা যায় আৰু গৰু ছাগলীক খুৱাবৰ কাৰণে ভেটেৰিনাৰী বস্তু পোৱা যায়। এগ্ৰিকালচাৰৰ ভিতৰত খেতিত দিয়া অৰ্গানিক প্ৰডাক্ট পোৱা যায় আৰু ভেটেৰিনাৰী প্ৰডাক্টৰ ভিতৰত গৰু ছাগলীক খুৱাবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰডাক্ট পোৱা যায়। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি IMCৰ বিষয়ে জানিব বিচাৰিছে, তলত কমেণ্ট কৰি জনাব। IMCৰ প্ৰডাক্টসমূহত 10 to 30% ডিছকাউণ্ট পোৱা যায়। তাৰ কাৰণে আপোনালোকে ডিছকাউণ্ট কাৰ্ড বনাব লাগিব। যদি আপোনালোকে ডিছকাউণ্ট কাৰ্ড বনাব বিচাৰে, তলত দিয়া নাম্বাৰত মোক হোৱাটছআপ কৰিব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ।